ঘেন ঘেনা খিটেক খিটি ঘেনা খিটেক খিটেকি ঘেন 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 নমস্কাৰ ৰাইজ, এইটো মোৰ নতুন এছমিছ চেনেল এলৰাজ এছমিছ ব্লগছ আৰু আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা মই মোৰ নতুন চেনেলটো আৰম্ভণি কৰিছোঁ আৰু পোনপ্ৰথমে কৈ দিওঁ যে মই কোন হয়। মোৰ নাম হয় ইলোৰা হাজৰিকা। মই বৰ্তমান আহমেদাবাদত আছোঁ। মোৰ একচুৱেলি আৰু এটা চেনেল আছে, হিন্দী চেনেল এলৰাজ ব্লগছ বুলি। মই তাতেই মোৰ ব্লগছবোৰ দি থাকিছিলোঁ, কিন্তু মই তাৰপিছত ৰিয়েলাইজ কৰিছোঁ যে বেছিভাগ মৰম দেখোন মই মোৰ অসমীয়া মানুহৰ পৰাই পাইছোঁ, অসমীয়া ৰাইজৰ পৰা কমেণ্ট ছেকশ্যনত হওক বা যিমানখিনি মৰম, বেছি অভাৰৱেলমিং ৰেছপন্স পাইছোঁ। মই ভাবিয়ে আছিলোঁ আগৰ পৰাই যে মই এটা অসমীয়া চেনেলেনো খুলি নলওঁ কিয়, নিজৰ মানুহৰ লগত নিজৰ মাতৃভাষাত কথা পাতিলে কানেকশ্যনটো অলপ বেলেগ হয় দিয়কচোন, বেছি ৰিলেট কৰিব পাৰোঁ। এতিয়া হিন্দীত হাঁ হুঁ মাৰি থকাটো বাৰু বুজা যায়, কাৰণ মোৰ বহুত মেক্সিমাম ফ্ৰেণ্ডছ ইয়াতে মানে হিন্দী ভাষী। চ' মই প্ৰথমতে চেনেলটো যে খুলিছিলোঁ ইউটিউবত মই একদমেই নতুন তেতিয়া, গতিকে মই ভাবিছিলোঁ যে হিন্দীতে খুলি দিওঁ কাৰণ সকলোৱে বুজিব তেতিয়া। কিন্তু লাহে লাহে যেতিয়া মই মানে ব্লগ দিয়া ষ্টাৰ্ট কৰিলোঁ, মই নিজেই ফিল কৰিছোঁ যে সেই কানেকশ্যনটো দেখোন হিন্দীত নহয়গৈ। মানে কিবা এটা দেখুৱাব বিচাৰোঁ কিন্তু ওলাই গৈ কিবা এটা, বা মোৰ মাৰ লগত মই সেই চেনেলটোত ইমানেই ব্লগিং কৰোঁ, কিন্তু মাৰ মানে বহুত অসুবিধা হয়। মই মাক কৈ থাকিব লাগে, মায়ে এইটো কোৱাচোন, মায়ে সেইটো কোৱাচোন। মায়ে এটা লাইন কওঁতেই কিমান টাইম লয়, আৰু গম পাওঁ যে মাৰ মানে মনৰ ভাৱটো ওলাই নপৰে, মাৰ কি মোৰো ওলাই নপৰে। আৰু তেতিয়া ব্লগিংটো তেনেকুৱা বস্তু নহয় দিয়কচোন, মনৰ পৰা মনৰ কথাটো যদি ভালদৰে মানে ওলাই নপৰে। গতিকে মই ভাবিছোঁ সেইটো চেনেলটো বাৰু মোৰ থাকিবই, কিন্তু ব্লগিং মই এতিয়াৰ পৰা এই অসমীয়া চেনেলটোতে কৰিম। আৰু আপোনালোকক মই মোৰ গোটেই দিনৰ মানে মোৰ জীৱনটোত মই যি কৰোঁ সেইবিলাক দেখুৱাম। মই যে ক'বলৈ ফুৰিবলৈ যাওঁ সেই ধুনীয়া ধুনীয়া ঠাইবোৰ দেখুৱাম, মই কোন হয়, কেনেকৈ থাকোঁ, মানে আপোনালোকৰ লগত মই সম্পূৰ্ণভাৱে জড়িত হৈ পৰিম এই চেনেলটোৰ জৰিয়তে। আশা কৰোঁ আপোনালোকে মোক আঁকোৱালি ল'ব, মৰম দিব, আৰু যিসকল লোকে মোক আগৰ পৰাই সেইটো চেনেলৰ পৰা চিনি পায়, আশা কৰোঁ যে আপোনালোকে যাতে মোক এই চেনেলটোকো সন্মানেই মৰম কৰে।